হ'ব দে আজিৰ ক্লাছটো আৰম্ভণিৰ পৰা শেষলৈকে মই কেৱল তহঁতক প্ৰশ্নই সুধি থাকিম নতুন নিয়ম নেকি ছাৰ য়েছ কিন্তু সেই অৰ্থবিলাক অকণমান ইউনিক হ'ব লাগিব কমেডি হ'ব লাগিব শুনি ভাল লগা হ'ব লাগিব নৰ্মেল অৰ্থ নিচিনা নহয় হ'ব দে প্ৰথমটো সুধিম মই উৰেকান্তক কচোন উৰেকান্ত চৰকাৰ শব্দৰ অৰ্থ কি কিন্তু নৰ্মেল অৰ্থটো ক'লে নহ'ব শুনি ভাল লগা ইউনিক ক'ব লাগিব চৰকাৰ শব্দৰ অৰ্থ হৈছে নৰেন্দ্ৰ মোদী হৈছে PM মামা হৈছে CM আৰু আমি ৰাইজ PM মোদী মামা CM and we rise হৈছে শুদ্ধ উত্তৰ দিছ দিছ ইজ চৰকাৰৰ অৰ্থ ভাৰত চৰকাৰ ছাৰ অসম চৰকাৰ খালি দিছ তই মজা হৈছে এবাৰ বুবাই ডিম্পু তই ক আঠুৱা শব্দৰ অৰ্থ কি মহবিলাকৰ প্ৰধান শত্ৰু ঠিক জেগাত দিছ তই চাব্বাছ বেটা চাব্বাছ সুন্দৰ থিংকিং এবাৰ চানি তই কবি বৰষুণ শব্দৰ অৰ্থ কি কৈ যা বৰষুণ শব্দৰ অৰ্থ হৈছে মহাজন খুৰাৰ সৰুজনী জীয়েক ভৰি ভঙাৰ মেইন কাৰণ হল বৰষুণ কেনেকে বুজি নাপালো মই সেই বৰষুণ পানীৰ পিছলত মহাজন খুৰাৰ সৰুজনী জীয়েক পৰি ললে যাৰ ফলস্বৰূপে তাৰ ভৰিটো ভাঙি থাকিলে এতিয়া চিকিৎসা চলি আছে মাকা অষ্ট্ৰেলিয়া গতিকে তাৰ মেইন কাৰণ বৰষুণ বৰ দিছা কিন্তু দেই এবাৰ উৰেকান্ত তই আকৌ ক চেষ্টা কৰিম কচোন ক ভেকুলী শব্দৰ অৰ্থ কি ভেকুলী শব্দৰ অৰ্থ হৈছে ৰাস্তাৰ কাষত নাইবা পথাৰৰ মাজত ৰাতি ৰাতি পেৰডি গীত গাই থকা একমাত্ৰ প্ৰাণী ৰাস্তাৰ কাষত পথাৰৰ মাজত পেৰডি গীত গায় ভেকুলী বিলাকে ইউ আৰ ফেণ্টাষ্টিক ঠিক আছে এবাৰ ডিম্পু তই আকৌ ক শিলগুটি শব্দৰ অৰ্থ কি ৰামৰ কপালৰ ঘাঁ টুকুৰা হল কেনেকে শিলগুটি প্ৰকৃতিৰ নতুন নিয়ম কৃষ্ণহে বুলিছো গাও খতম বাই বাই টাটা গুড বাই অলপ পাছত হব এবাৰ চানি তই ক আকাশ শব্দৰ অৰ্থ কি চিম্পল তেনে ক আকাশ হৈছে মোৰ মাহীৰ পুতেক বৰ ধুনীয়া অৰ্থ এটা বিচাৰি পালি ন আকাশ তোৰ মাহীৰ পুতেক উৰেকান্তৰ পেহীৰ পুতেক হ'ব পাৰে তামুকৰ দৰায়েকৰ পুতেক হ'ব পাৰে আকাশ মিলাই দিলি সেই বিশাল আকাশখনৰ কথা পাহৰি গলি দে হ'ব আৰু চিন্তা কৰিব নালাগে উৰেকান্ত আকৌ ক ৰামায়ণ শব্দৰ অৰ্থ কি ৰামায়ণ শব্দৰ অৰ্থ শুনিলে ছাৰ আপোনাৰ চকু কপালত উঠিবগে মোৰ চকুকেইটা ফিক্স কৰি থৈ দিছো কলো পলাব নোৱাৰে কচোন তই মুঠতে আনচাৰটো ৰামায়ণ শব্দৰ অৰ্থ হৈছে ফটা চিটা গাঁও ভাগ ভাগ হোৱাৰ মেইন কাৰণ প্ৰধান কাৰণ ৰামায়ণ ফটা চিটা গাঁও ভাগ ভাগ হোৱাৰ মেইন কাৰণ ৰামায়ণ হল কেনেকে
জলদি ক নহলে চকু সঁচাকে কপালত উঠিবগে এয়া হৈছে চাই ৰামায়ণৰ মহিমা ফটাচিতা গাঁৱৰ এটা চুকত এদিনাখন টিভি এটা আনিছিল আৰু সেই টিভিটোত শনিবাৰ দেওবাৰে সদায় ৰামায়ণ ওলাইছিল ৰামায়ণ চাবলৈ আহোঁতে এদিনাখন ফটাচিতা গাঁৱৰ মাজত কাজিয়াৰ সৃষ্টি হয় আৰু সেই কাজিয়াৰ ফলশ্ৰুতিতে ফলাফল হিচাপে ফটাচিতা গাঁও ভাগ ভাগ হৈ পৰিল তামান কাজিয়া দুটা চুকত বিভক্ত হল ফটাচিতা গাঁও যাৰ মেইন কাৰণ আছিল ৰামায়ণ চোৱা এয়াহে মানুহ সুন্দৰ চিন্তা কৰিছে আগৰ দিনৰ মানুহ আছিল যে মাক চকলাই বুজিবই নোৱাৰিলে হ'ব দে চকু কপালত উঠিব এতিয়া টিম্পু তই আকৌ ক মোবাইল শব্দৰ অৰ্থ কি মোবাইল হৈছে বৰ্তমান সময়ত মানুহৰ এটা মৌলিক প্ৰয়োজনীয় বস্তু যেনেকৈ অন্য বস্তু বাসস্থান মানুহক প্ৰয়োজন জীয়াই থাকিবৰ কাৰণে ঠিক তেনেকৈ বৰ্তমান সময়ত জীয়াই থাকিবৰ কাৰণে অন্য এটা মৌলিক বস্তুৰ প্ৰয়োজন হৈছে যিটোৰ নাম হৈছে মোবাইল ফোন হাঁহি মিচিককে তই কিন্তু এটা বৰ ধুনীয়া কথা কলি দে তেনে লাষ্ট ফিনিচিং হিচাপে চানি তই কচোন চিমেণ্ট শব্দৰ অৰ্থ কি এখন দেশৰ প্ৰধানমন্ত্ৰী ছাৰ চিমেণ্ট আকৌ এখন দেশৰ প্ৰধানমন্ত্ৰী কেনেকে হল হ'ব পাৰে ছাৰ দেশ এখন চলিবৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ নিচিনা দেশ প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন ঠিক তেনেকৈ এটা ঘৰ বনাবৰ কাৰণে চিমেণ্টৰ প্ৰয়োজন তাতোতকৈ ডাঙৰ কথাটো হল প্ৰধানমন্ত্ৰীয়ে যিটো ঘৰ থাকে সেই ঘৰটো চিমেণ্টেৰে বনোৱা মই আৰু কি কম চিমেণ্ট শব্দৰ অৰ্থ এয়া শুনক গাইজ শুনক